আজি আমি এটা সহজ পদ্ধতিত ভাৰতৰ মানচিত্ৰ অংকন কৰা শিকিম। এই চাৰিটা লেটাৰ যেনে চোৱা এক্স জে কে আৰু ভি, এই চাৰিটা লেটাৰৰ সহায়ত আমি ভাৰতৰ মানচিত্ৰ অংকন কৰা শিকিম। একেবাৰে সহজ পদ্ধতি, তোমালোকৰ দেখিলে ভাল লাগিব। দেখিবানে? অ'কে, ভেৰি গুড। লুক এট দ্য বৰ্ড। চোৱা ফাৰ্ষ্ট আমি ওপৰত কি আছে, চোৱা এক্স, এক্সৰ পৰা ষ্টাৰ্ট কৰিম। এক্সৰ পৰা এনেদৰে আমি ষ্টাৰ্ট কৰিম আৰু এক্সৰ এইখিনি হৈছে, চোৱা এইখিনি হৈছে উত্তৰ ভাৰত, এইখিনি হৈছে উত্তৰ ভাৰত, য'ত আছে জম্মু কাশ্মীৰ। আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম, ইয়াৰ পৰা এনেদৰে ষ্টাৰ্ট কৰিম। এক্সৰ শ্বেপৰ লগত মিলাই এনেদৰে অকাই পকাই লাহে লাহে আমি তললৈ নামি আহিম। দেখিছানে? এনেদৰে আমি তললৈ নামি আহিম, আহি লাহে লাহে ইয়াত সোমাম। এইখিনি হৈছে পশ্চিম ভাৰত, এইখিনি হৈছে পশ্চিম ভাৰত, য'ত আছে গুজৰাট, য'ত আছে গুজৰাট। এনেদৰে আমি জেৰ শ্বেপৰ লগত, চোৱা জেৰ শ্বেপৰ লগত অকাই পকাই লাহে লাহে আমি কি কৰিম, অলপ একা বেকা চিনেৰে তললৈ নামি আহিম ভিৰ ফালে। আৰু এইখিনি হৈছে দক্ষিণ ভাৰত, য'ত আছে তামিলনাডু, কেৰেলা। এইবাৰ বি শ্বেপৰ লগত মিলাই চোৱা, লাহে লাহে বি শ্বেপৰ লগত মিলাই লাহে লাহে এনেদৰে আমি ওপৰেদি উঠি যাম আৰু লাহে লাহে কেলৈ আগবাঢ়ি যাম। আৰু এইবাৰ চোৱা এইখিনি কে হৈছে, এইখিনি পূব ভাৰত, এইখিনি হৈছে পূব ভাৰত, য'ত আছে আমাৰ অসমখন। অ'কে, এইবাৰ কেৰ শ্বেপৰ লগত মিলাই এনেদৰে অকাই পকাই লাহে লাহে আমি ওপৰলৈ উঠি যাম। এইবাৰ আগেন ইয়াৰ পৰা চোৱা ওপৰৰ এক্সৰ পৰা এনেদৰে এক্সৰ শ্বেপৰ লগত মিলাই লাহে লাহে আমি তললৈ এনেদৰে লগাই দিম ইয়াত। এতিয়া চোৱাচোন, চোৱাচোন অলপ আগুৱাই দেখুৱাই দিয়াচোন। ভাৰতৰ মানচিত্ৰৰ এটা নমুনা হৈছেনে নাই? অ'কে, থেংক ইউ, থেংক ইউ।